নমস্কাৰ। আজি RCM আসাম লাইফৰ তৰফৰ পৰা সমূহ দৰ্শকবৃন্দলৈ নমস্কাৰ জনাই আজি এটা নতুন টপিক লৈ আগবাঢ়িছোঁ যে প্ৰকৃততে কি হয়, এতিয়া ছিজন চলি আছে খেতিৰ সময়। আচ্ছা, এই খেতিৰ সময়ত আমি এই RCM ব্যৱসায়টো আমি কেনেকৈ আগবঢ়াই লৈ যাম। বিশেষকৈ এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তি আজি আমাৰ গাঁৱে ভূঞে চহা যিখিনি আমাৰ গ্ৰামাঞ্চলত থকা যিসকল ব্যক্তি আজি আমাৰ RCM নেটৱৰ্কটো কৰি আছে, সেই ব্যক্তিসকলৰ কাৰণে এই বিশেষ ভিডিঅ'টো বনোৱা হৈছে। আৰু যদি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অলপো যদি উপকৃত হয় তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু যে কেনেকুৱা হৈছে এই ভিডিঅ'টোৰ ওপৰত আপোনালোকে নিজৰ এটা মন্তব্য ৰাখিব, যাতে আহিবলগীয়া সময়ত মই যাতে ইয়াৰ ওপৰত আৰু কিছুমান বেলেগ ভিডিঅ' মই আনিব পাৰোঁ, যাতে আপোনালোকৰ কথাই যাতে মোক অকণমান উৎসাহ দিয়ে। ঠিক আছে, আমি সেই বিষয়টোলৈ আমি গৈ আছোঁ। বিশেষকৈ কি হয় যে দৰাচলতে এই সময়ছোৱা যে আমাৰ অসমীয়া লেখেৰে জেঠ আহাৰ শাওণ, এই সময়ছোৱাত কি হয়, বিশেষকৈ আমাৰ গাঁৱত খেতি চলি থাকে। ধান খেতিত আজি সকলো ব্যস্ত। খেতি ৰোৱা তোলাৰ পৰা ধৰি ট্ৰেক্টৰ আজি হাল বোৱা পৰা ধৰি আজি মানুহৰ আমাৰ গাঁৱৰ যিসকল খেতিয়ক মানুহৰ আমাৰ আজৰিয়ে নাই। আৰু প্ৰায় দেখা যায় যে এই নেটৱৰ্ক ব্যৱসায়টো আমাৰ RCM নেটৱৰ্ক ব্যৱসায়টো কি হৈছে যে আজি সৰহ সংখ্যক প্ৰায় 95% আমাৰ অসমৰ প্ৰায় গাঁও অঞ্চলৰ ডাইৰেক্ট চেলাৰে এই ব্যৱসায়টো কৰি আছে। সৰ্বসাধাৰণ যিখিনি ডাইৰেক্ট চেলাৰ আজি এই কামটো কৰি আছে, যি নেকি যে প্ৰতি মাহে আমাৰ এই ব্যৱসায়টোৰ ওপৰত এটা নিৰ্দিষ্ট এটা গ্ৰ'থ লাগে। কিন্তু আজি কি হয় যে আমি আগৰ সময়ছোৱাত আমি চাইছোঁ যে বহুতখিনি ব্যক্তিয়ে এই ব্যৱসায়টো আজি খেতিৰ সময়তো বহুত চিৰিয়াছভাৱে লৈ যাব পাৰিছে। খেতি থকা সময়তো এই ব্যৱসায়টো যে অবিৰামভাৱে কৰি থাকিব পাৰিছে। তাৰ ভিতৰত যদি মই কওঁ যে আমি এই খেতিৰ সময়ছোৱাত আমি এই ব্যৱসায়টো আমি কেনেকৈ লৈ যাম। এই ব্যৱসায়টো সম্পূৰ্ণ চেলৰ ওপৰত হৈ গৈ আছে, যে চেল যিমানে বাঢ়িব আমাৰ চেল PV যে প্ৰডাক্ট ভেলু আমাৰ সিমানে আমাৰ বাঢ়িব। গতিকে কথা হ'ল কি যে আজি এই খেতিৰ সময়ছোৱাত চেল কেনেকৈ হ'ব। আমি সৰ্বসাধাৰণ চিন্তাধাৰাই কি ভাবোঁ যে এই খেতিৰ সময়ছোৱাত যে সকলো খেতিত ব্যস্ত থাকিব, যে বস্তু ক'ত দিম, মানুহৰ দুৱাৰ বন্ধ থাকিব, সকলো খেতি পথাৰত পূৰা ব্যস্ত হৈ থাকিব। গতিকে আমিতো নিজৰো আমাৰ খেতি আছে। গতিকে এই সময়ছোৱাত আমি কেনেকৈ এই ব্যৱসায়টো কৰিম, কেনেকৈ আমি এই সময়ছোৱাত আমি চেল কৰিম। চাওক যে এই খেতিৰ সময়ছোৱাত বিশেষকৈ আমি RCM বুলি নহয়, যে ব্যৱসায়টো বহুতো চলি আছে এই খেতিৰ সময়তো। চাওক আজি দোকানী এজনৰ উদাহৰণস্বৰূপে এজন দোকানীৰ কথা ভাবক, যে খেতিৰ দিন আহিল বুলি যে এই গাঁও অঞ্চলত থকা এখন দোকানে কি আপোনাৰ যে দৰ্জা বা জাপ বন্ধ কৰি ৰাখিব, যে বিক্ৰী বাৰ্তা ইমান কম, গতিকে মই দোকানত নাথাকোঁ, গতিকে খেতিৰ ছিজন মই দোকানখন সাময়িকভাৱে অফ কৰিছোঁ। এনেকুৱা হয় জানো? আৰু চাওক যে খেতিৰ দিন মানুহে বজাৰ কম কৰিব, যাৰ কাৰণে যে দোকানত মালৰ অভাৱ হৈ থাকিব, তেনেকুৱা কিবা হয় নেকি? চাওক দৰাচলতে তেনেকুৱা নহয়। যে আজি আমি দেখিছোঁ যে বিপৰীতধৰ্মী এটা ছবিহে আমাৰ চকুত ভাহি উঠে। কাৰণ কিয় যে খেতিৰ সময়তেই মানুহে সৰহ সংখ্যক বজাৰখিনি কৰে। চাওক কথা হ'ল কি যে খেতিৰ সময়ত কিয় কৰে, চাওক আমি সৰ্বসাধাৰণতে আমাৰ পৰিয়ালটো যিমানখিনি আমাৰ নিত্য ব্যৱহাৰ্য বস্তু লাগে, কিন্তু খেতিৰ দিনত তাতকৈ দুগুণ লাগে। কিয় যে আমাৰ খেতিৰ কাম কৰিবৰ কাৰণে বহুত বেলেগ মানুহ আমি নিয়োগ কৰিবলগীয়া হয়, যাৰ কাৰণে তেওঁলোকৰ খোৱা বোৱাৰ যোগান ধৰিবলগীয়া হয়। বহুতখিনি আমি যা যোগাৰ আমি কৰিবলগীয়া হয়। খেতিৰ ছিজন আহিছে, আমাৰ বিশেষকৈ আটাইতকৈ ডাঙৰ বজাৰৰ যদি কথা কওঁ নহয়, তো সাৰ নহ'লে আমি খেতি কৰিব নোৱাৰোঁ। চাওক RCMতো এনেকুৱা নহয় যে খেতিত নলগা কিবা বস্তু যে আছে। চাওক আজি খেতিৰ যদি কথা কওঁ, তেতিয়াহ'লে আজি সাৰৰ পৰা দৰৱলৈকে এই গোটেই বস্তুখিনি আজি ইয়াত আছে। চাওক মই এটা কথা কওঁ, আজি
প্ৰকৃত যিজন মনে প্ৰাণে যিজন খেতিয়ক তেওঁ এসাঁজ নাখায়ো যে পথাৰৰ খেতিটো ভাল কৰিবলৈ যত্ন কৰিবই। কিন্তু কথা হ'ল কি যে এই বস্তুখিনি পাব কেনেকৈ? চাওক, আজি এই ডাইৰেক্ট চেলাৰসকলৰ জৰিয়তে এই বস্তুখিনি পাব। কিন্তু কি হয় যে এই বস্তুখিনি শ্বেয়াৰ কৰিব কোনে? তো আমি ডাইৰেক্ট চেলাৰবিলাকেই এই বস্তুখিনি আমি শ্বেয়াৰ কৰিব লাগিব। যিসকল আজি ডাইৰেক্ট চেলাৰ নহয়, এছ'চিয়েট বায়াৰ, আজি যিসকল আজি RCMৰ ব্যৱসায়ী আছে, এই ব্যৱসায়ীসকলে এই বস্তুখিনি শ্বেয়াৰ কৰিব লাগিব। খেতিৰ সময়তে যদি আমি যদি খেতিয়কক যদি নেদেখুৱাওঁ, তেতিয়াহ'লে সেই বস্তুখিনি আমাৰ পাহৰণি গৰ্ভত থাকি যাব। চাওক, এতিয়া কথা হ'ল কি, আমি এই সময়ছোৱাত কিছুমান সময় মেইনটেইন কৰিব লাগিব। যদি আমি সময়খিনি যদি মেইনটেইন কৰিব পাৰোঁ, তেতিয়াহ'লে অন্ততঃ ড'ৰ টু ড'ৰ মাৰ্কেটতো ভাল এটা চেল হোৱাৰ আশা আছে। ভালকৈ নজৰ দিলে দেখা যায় যে আজি গাঁৱে ভূঞে থকা যিখিনি গেলামালৰ দোকানী, আজি তেওঁলোকে কি কৰিছে যে বস্তাই বস্তাই চয়াবিন, বস্তাই বস্তাই কিবা ধৰক আটা পৰা ধৰি এই বস্তুখিনি পূৰা ষ্টক কৰি ৰাখিছে। কাৰণ কেলৈ? যে তেওঁলোকেও জানে যে আজি নগাঁৱৰ পৰা মিয়া আহিব বা অন্যান্য আমাৰ কাম কৰা মানুহ এতিয়া বাঢ়িব আমাৰ খেতিপথাৰত, গতিকে তেওঁলোকৰ কাৰণেও আজি বহুতখিনি বস্তু আজি সংগ্ৰহ কৰি ৰাখিছে। কিয়? খেতিৰ দিনত বজাৰ ভাল হয়। আচ্ছা, আমাৰ ডাইৰেক্ট চেলাৰসকলে কি ভাবে যে খেতিৰ দিনত আমাৰ চেল কমে। চাওক, আজি আমি খেতি বুলি আমি হতিব নালাগে, কিয়নো আমি খেতিৰ সময়ত খেতিয়কৰ ঘৰত যদি আমি বস্তু বিকিবলৈ যাওঁ, তেতিয়াহ'লে টাইম মেইনটেইন আমি কৰিব লাগিব, যে সময়টো আমি মিলাব লাগিব। চাওক, আমি সকলোৱে জানো যে আমি গাঁৱৰ মানুহ, গতিকে আমি গাঁৱৰ যিসকল ব্যক্তি সকলো জানো যে কোন টাইমত এজন খেতিয়ক পথাৰলৈ গুচি যায়। আচ্ছা, সেই সময়তকৈ যদি আগত যদি সেই খেতিয়কৰ ঘৰত যদি যায়, তেতিয়াহ'লে অন্ততঃ আপোনাৰ 100% এই বস্তুখিনি বিক্ৰী হ'ব। চাওক, আজি খেতিয়কৰ কি হৈছে, হাতত আজি সময় নাই। খেতিৰ ব্যস্ততাৰ বাবে খেতিয়কৰ আজি হাতত অকণমানো সময় নাই। আচ্ছা, এই বহুমূলীয়া সময়কণৰ ওপৰত যদি আপুনি অকণমান গুৰুত্ব দিয়ে, তেতিয়াহ'লে তেখেত কোনটো সময়ত ঘৰত থাকিব সেই সময়ছোৱাৰ ওপৰত যদি ডিপেণ্ড কৰি আপুনি যদি খেতিয়কৰ ঘৰলৈ যায়, তেতিয়াহ'লে মই কওঁ অন্ততঃ যে ৰাতিপুৱা আপোনাৰ 5টাৰ পৰা কমেও 7টামান বজালৈকে আপোনাৰ খেতিয়কজন ঘৰৰ পৰা ওলাই নাযায়। আৰু কি হৈছে, আবেলি 4টা 4:30টাৰ পিছত তেওঁতো খেতিৰ পৰা ঘূৰি আহে। তো সেইটোৱে হৈছে বজাৰ কৰাৰ সময়। আজি এই সময়ছোৱাতে এজন খেতিয়কে বজাৰ কৰে। গতিকে এই সময়ছোৱাত, এই খুব গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ সময়ছোৱাত যদি সেই সময়কণৰ যিকণ সময়ত তেওঁ বজাৰলৈ ওলাই আহিব লাগে বহুত কষ্ট, তো সেই সময়ছোৱাত যদি আপুনি গৈ যদি ড'ৰ টু ড'ৰ মাৰ্কেটত যদি বস্তুখিনি যদি দিব পাৰে ঘৰে ঘৰে, তেতিয়াহ'লে আপোনাৰ 100% খাটাং। আৰু সেই মানুহজনেও ভাল পাব, কিয়নো যে মোৰ আজি সময় নাই। তেওঁ যদি অকণমান আধা ঘণ্টাও যদি কামত যদি আগবাঢ়িব পাৰে, তেতিয়াহ'লে আজি বজাৰ কৰাটো এটা কাম, সেই কামটো কৰিবলৈ যাওঁতেও তেওঁ নিৰ্দিষ্ট এটা সময় খৰচ হ'ব। গতিকে সেই সময়কণো যদি তেওঁ ঘৰলৈ গৈ যদি বস্তুখিনি দি দিব পাৰে, সেই খেতিয়কজনৰ সময়টো বাচি যায় আৰু খেতিত তেওঁ যেনে হ'লেও অকণমান টাইম কাম কৰিবলৈ পাব। গতিকে মই এটা কথা কওঁ যে আজি এই খেতিয়কৰ ঘৰত এতিয়া কি বস্তু দৰকাৰ, যিখিনি আজি ঘৰৰ বস্তু এইখিনিতো সকলো দৰকাৰে, হয় না? আটাইতকৈ এতিয়া মূল্যৱান বস্তু এতিয়া ধৰক এতিয়া পটিজ আছে, ভেজবাইট আছে, এনেকুৱা ধৰণৰ বহুতখিনি বস্তু আছে। এই বস্তুখিনি আজি খেতিৰ ছিজনতে বহুত বিক্ৰী হয়। কিন্তু আমি কি হয় যে আমি অকণমান সজাগ হ'ব লাগিব যে এই বস্তুখিনি আমি দিয়াৰ ওপৰত আমি টাইম মেইনটেইন কৰিব লাগিব। চাওক, যদি মই এটা কথা কওঁ যে আজি বহুত ব্যক্তি আছে যে এনেকুৱা হয় যে ঘৰৰ পৰা ৰাতিপুৱা ওলাই যাব নোৱাৰে, ঘৰৰ পৰা ভাত পানী খাই কৰি তেওঁ লাহে ধীৰে যে আমাৰ এই বস্তুখিনি লৈ ফিল্ডত ওলাই যায়। চাওক, আজি খেতিৰ দিনটোত আপুনি তেনে কৰিলে নহ'ব। কাৰণ কিয় যে খেতিয়কে পথাৰলৈ যোৱা আগমুহূৰ্তত আপুনি বস্তু দিয়ক, আৰু খেতিয়ক পথাৰৰ পৰা ঘূৰি অহা সময়ছোৱাত আপুনি বস্তু দিয়ক। তাৰ যিটো বাকী সময়ছোৱা যে থাকিব, এতিয়া আপোনাৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ল কি, এই ছিজনটোত, এই খেতিৰ সময়ছোৱাত এতিয়া বৰ্তমান স্কুলৰ যিসকল কৰ্মচাৰী আছে, আজি তেওঁলোকো আজি ছুটীত আছে। গতিকে আপুনি এনেকৈ লিষ্ট বনাই লওক যে ৰাতিপুৱা সময় আৰু পিছবেলা সন্ধিয়া সময়, এই সময়ছোৱাত আমি খেতিয়কৰ ঘৰত বস্তু বিকিম। দেওবাৰ দিনটোত আমি অফিচিয়েলি যিসকল ব্যক্তি আছে, ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে, আমি তেওঁৰ ঘৰত আমি বস্তুখিনি দিম। আৰু লগতে কি হয়, যিকণ সময় খেতিয়ক
পথাৰলৈ ওলাই যায় আৰু খেতিয়ক যেতিয়ালৈকে ঘৰলৈ নাহে এই মাজৰ সময়ছোৱাত আজি মই কওঁ যে 1 মাহটো মিনিমাম আমাৰ আজি 10 তাৰিখ হৈছে ধৰক আৰু 20-22 দিন আমাৰ সময় আছে এই 20-22 দিনত মানে কি হয় যে গৰম বন্ধ চলি থাকিব আজি এডুকেশ্যন ডিপাৰ্টমেণ্টত শিক্ষা বিভাগত যিসকলে চাকৰি কৰি আছে আজি তেওঁলোকো ছুটিত আছে তেওঁলোক ঘৰে ঘৰে পাব ভালদৰে আপুনি প্ৰডাক্ট সম্বন্ধে কথা পাতিব পাৰিব সব যদি এই সময়টো যদি মেইনটেইন কৰিব পাৰে তেতিয়াহ'লে মই কওঁ যে খেতি ছিজনটো এটা বৰ ধামাকা এটা বিজনেছ হ'ব পাৰে ভালকৈ মাৰ্ক কৰিব যে খেতি ছিজনতো এটা ভাল চেল হ'ব পাৰে যদি আমি সেই চেল কৰা সময়খিনি যদি আমি বান্ধি কাম কৰিব পাৰোঁ যদি সেই আমি ডোৰ টু ডোৰ মাৰ্কেটত যোৱা সেই যিখিনি প্ৰায়ৰিটি আমাৰ কাষ্টমাৰ সেই কাষ্টমাৰখিনি যদি লিষ্ট ৱাইজ যদি কাম কৰিব পাৰোঁ তেতিয়াহ'লে মই কওঁ যে এটা ভাল চেলৰ জেগাত আজি সকলো ডাইৰেক্ট চেলাৰ আহিব পাৰিব খালি এই কথাটো আপোনালোকে লক্ষ্য কৰিব লাগিব গতিকে আজি মই এটা কথাই কওঁ যে এই খেতিৰ ছিজনটোত আপোনালোকে যে ডোৰ টু ডোৰ মাৰ্কেটত যিখিনি বস্তু দিব এই বস্তুখিনি যাতে সময় সাপেক্ষে আপুনি তাত প্ৰমোশ্যন কৰিব পাৰে তাৰ ওপৰত দায়িত্ব লওক চাওক আপোনাৰ বিজনেছ আপোনাৰ অট'মেটিক বাঢ়িব আৰু মই কওঁ কেতিয়াও ডিমোটিভেট নহ'ব কাৰণ কেলৈ খেতিৰ সময়ত ব্যৱসায় নহয় চাওক খেতিৰ সময়তো আমি এনেকুৱা দেখিছোঁ যে এজন মোৰ আপলাইনে কোৱা কথা চাওক তেখেতে মোৰ এজন মানে গুৰু সদৃশ আপলাইনক কৈছিলে যে কি দেখি আছে এই মাহটোত কি দেখি আছে তোমাৰ বিজনেছ কেনে যাব তো তেখেতে কৈছিলে যে এতিয়াতো খেতিৰ ছিজন এতিয়া খেতিৰ ছিজন কেনেকৈ হ'ব বিজনেছ চ' সকলো খেতিত লাগি থাকিব কিন্তু কথা হ'ল কি আপলাইনজনে তেখেতক কি ক'লে যে তুমি খেতি দেখি আছা কিন্তু মই তোমাৰ ৰয়েলটি দেখি আছোঁ আৰু চব সেই আপলাইনজনৰ কথামতেই তেখেতে কাম কৰিলে আৰু ফলত মানে কি হ'ল সেই খেতি ছিজনে তেখেতে ৰয়েলটিও এচিভ কৰিলে কিন্তু এজন মানুহতো ৰয়েলটি এচিভ কৰিলে 4,65,000 বিজনেছ লাগে তো এই বিজনেছটো খেতিৰ সময়তো যেতিয়া হৈছে নহয় তেতিয়াহ'লে কি খেতিৰ সময়ত চেল হোৱা নাই চেল নহ'লে কি ইমানটো বিজনেছ হ'ব তেতিয়াহ'লে চিন্তা কৰক যে আমিও এই খেতিৰ সময়ত আমি নিজকে যদি প্ৰিপেয়াৰ কৰি ল'ব পাৰোঁ নিজকে যদি মানসিকভাৱে যদি আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ তেতিয়াহ'লে এই খেতিৰ ছিজনটো এটা ডাঙৰ বিজনেছ আমি কৰিব পাৰিম গতিকে সকলোৱে আগবাঢ়ক সকলোৱে এই কামখিনি চিৰিয়েল ৱাইজ কৰি যাওক ক্ৰমাধিক্ৰমে গতিকে মই সকলোৱে বিজনেছৰ শুভ কামনাৰে মই আজিলৈ ইমানতে বিদায় লৈছোঁ নমস্কাৰ